বুদ্ধিজীৱী হীৰেণ গোহাঁইক ছ'চিয়েল মিডিয়াত ছাগলী ছবি অংকন কৰি অপমান কৰাক লৈ অসম জাতীয় পৰিষদৰ মহিলা শক্তি সভানেত্ৰী জেছমিন চুলতানাৰ প্ৰতিক্ৰিয়া। অসমৰ এজন জ্যেষ্ঠ ব্যক্তি হীৰেণ গোহাঁই। অসমৰ বুদ্ধিজীৱী হীৰেণ গোহাঁইক ছাগলী ছবি অংকন কৰি একাংশই ছ'চিয়েল মিডিয়াত অপমান কৰাক লৈ অসম জাতীয় পৰিষদৰ মহিলা শক্তি সভানেত্ৰী জেছমিন চুলতানাই তীব্ৰ প্ৰতিক্ৰিয়া আগবঢ়াই উল্লেখ কৰি কয়, 1500 টকীয়া দালাল কিছুমানে এনেকুৱা ধৰণৰ ছাগলী সজাই এজন নমস্য ব্যক্তিক এনেকুৱা অপমান কৰাটো এটা দুৰ্ভাগ্যজনক অসমৰ বাবে। আহক ছ'চিয়েল মিডিয়াত বুদ্ধিজীৱী হীৰেণ গোহাঁইক ছাগলী ছবি অংকন কৰি অপমান কৰাক লৈ সভানেত্ৰী জেছমিন চুলতানাই কি তীব্ৰ প্ৰতিক্ৰিয়া আগবঢ়ালে আহক শুনো। প্ৰজ্ঞা আৰু সমাজ চেতনাৰ অম্লান আলোকস্তম্ভ ডক্টৰ হীৰেণ গোহাঁই ছাৰ। লুইতৰ দুয়োপাৰে অৱস্থিত শত সহস্ৰ জাতি জনগোষ্ঠীক একত্ৰিত কৰি ৰখা একমাত্ৰ নাম হৈছে ডক্টৰ হীৰেণ গোহাঁই ছাৰ। তেখেতে সময় উপযোগীৰ সময়ত যিখিনি প্ৰতিবাদ কৰে অসমবাসীৰ বাবে, অসমৰ ভৱিষ্যতৰ বাবে, যিখিনি সময়ত ৰাজনৈতিক নেতাবিলাকে গণতন্ত্ৰৰ যজ্ঞ আৰম্ভ কৰে আৰু চৌৰাচাৰী নীতি অৱলম্বন কৰে, সেইখিনি সময়ত তেখেতে মাত মাতে আৰু সেই মাত মতাৰ বাবে তেখেতৰ কণ্ঠত নিগৰি আহে অসমবাসীৰ কণ্ঠ। গতিকে সেইখিনি কণ্ঠ ৰুদ্ধ কৰিবৰ বাবে কিছু পালি ৰখা নেতা কিছুমানে, 1500 টকীয়া দালাল কিছুমানে এনেকুৱা ধৰণৰ ছাগলী সজাই এজন নমস্য ব্যক্তিক এনেকুৱা অপমান কৰাটো এটা দুৰ্ভাগ্যজনক অসমৰ বাবে আৰু লজ্জিতজনক। এনেধৰণৰ কাম সেই 1500 টকীয়া দালালবিলাকে কৰে। গতিকে সেইবিলাকক আমি ধিক্কাৰ দিছোঁ আৰু সকিয়নি জনাইছোঁ এইবিলাক যাতে নকৰে। ডক্টৰ হীৰেণ গোহাঁই ছাৰ এজন নমস্য ব্যক্তি, সকলোৱে জানে, অসমবাসীয়েও স্বীকাৰ কৰে আৰু গোটেই ভাৰতবৰ্ষই জানে। তেখেতৰ ৰাজনৈতিক মতাদৰ্শ বেলেগ ব্যক্তিসকলৰ সৈতে নিমিলিব পাৰে, কিছু ব্যক্তিৰ সৈতে নিমিলিব পাৰে আৰু তেখেতৰ ৰাজনৈতিক মতাদৰ্শ বেলেগে মানে নল'ব পাৰে, কাৰণ তেওঁলোকৰ নিজৰ আসনখন সুৰক্ষিত কৰি ৰাখিবৰ বাবে তেওঁলোকে প্ৰতিটো মুহূৰ্ততে ডক্টৰ হীৰেণ গোহাঁই ছাৰক আমি দেখি আহিছোঁ নিৰ্যাতন কৰি আহিছে আৰু তুচ্ছ তাচ্ছিল্য ব্যৱহাৰ কৰি আহিছে। একে লাষ্ট টাইম যিখিনি তুচ্ছ তাচ্ছিল্যৰ চৰম পৰ্যায় পালেগৈ, এজন নমস্য ব্যক্তিক এনেদৰে ছাগলী সজাই দিয়াটো খুবেই এটা দুৰ্ভাগ্যজনক। এইটো হ'ব পাৰিছে একমাত্ৰ বৰ্তমান চৰকাৰখনৰ বাবে আৰু বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ বাবে, কাৰণ তেওঁ এটা বস্তুৱেই শিকাইছে অসমীয়া মানুহখিনিক যে অভিভাৱকক মানে মৰ্যাদা দিব নালাগে, অভিভাৱকক ভাল ব্যৱহাৰ দেখুৱাব নালাগে, শ্ৰদ্ধা কৰিব নালাগে আৰু অভিভাৱক স্বৰূপ হীৰেণ গোহাঁই ছাৰক এনেদৰে কোৱাৰ বাবে আমি বহুত দুখিত। সকিয়নি দিছোঁ এনেকুৱা কাম যাতে বন্ধ কৰে আৰু বৰ্তমান যিবোৰ কেছ আছে অসমত কৰিবলগীয়া সেইবিলাক ইছ্যু ডাইভাৰ্ট কৰিবলৈ এনেকুৱা ধৰণৰ কাম কিছুমান একদম সংকীৰ্ণ আৰু নিৰ্লজ্জ কাম কিছুমান কৰি থকা আমি দেখিব পাইছোঁ। এইবিলাক বন্ধ কৰক, সকিয়নি দিছোঁ এইবিলাক যাতে অতি সোনকালে বন্ধ কৰে।